নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ, যিহেতু ইমানেই গৰম পৰিছে ভিডিঅ' কৰিবলৈ একেবাৰে মন যোৱা নাই। আজি ৰাতিপুৱা উঠি খাই বৈ আজৰি হৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। পিছে অকণমান ৰুম চুমবোৰ চাফ চিকুণ কৰিবলৈ আছে, মচি কাচি লওঁ, তাৰপৰা আপোনালোকক দেখাই যাম বাৰু ভিডিঅ'টোত আজি দিনটোনো কি কৰোঁ। একেবাৰে লাষ্টলৈকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এয়া চাওক আমাৰ ঘৰৰ আগফালৰ পৰিৱেশ, যিহেতু ইমানেই আজি ৰ'দ দিছে, বহুতেই ৰ'দ দিছে। আৰু এইপিনে ৰাতিপুৱাই একদম বৰফৱালা আহি গ'লেই একদম বৰফ খাবলৈ। পিছে মই বেটিক বৰফ চৰফ কিনি দিয়াত নাই, তাই পৰীক্ষা আছে কাইলৈৰ পৰা ফাৰ্ষ্ট ইউনিট। ইমানেই ৰ'দ দিছে আৰু বৰফ খুৱাই বেমাৰ পেলাই নলওঁ আৰু এতিয়া অকণমান ৰুম চুম মচি কাচি চাফ চিকুণ কৰি ল'লোঁ। এতিয়া লাহেকৈ বেটিক পঢ়াম বুলি ভাবিছোঁ। এয়া দেখিছে আপোনালোকে, মই আজৰি পিজৰি হৈ এতিয়া বেটিক পঢ়াব লৈছোঁ। একেবাৰে ফেনৰ তলতেই বহাই লৈছোঁ। তাই একদম পূৰা গৰমত পকাতেই পঢ়িম বুলি ক'লে, সেইবাবে অকণমান পঢ়াই লওঁ আৰু পঢ়াই মেলি আজৰি হৈ আৰু এফালে যাম বুলি ভাবিছিলোঁ বিশেষ এটা কাৰণত। ক'লৈনো যাওঁ আপোনালোকক দেখাই থাকিম বাৰু। এয়া আমি বাৰ্থডে এটা খাবলৈ ওলাইছোঁ, একেবাৰে কিনাৰৰ ঘৰতে বাৰ্থডে খাই আহোঁগৈ। আৰু এইপিনে ৰাস্তাইদি নাযাওঁ, ইমান ৰ'দ। একদম পূৰা বাৰী সেইপিনে দি যাম, দেখাই দিছোঁ ৰ'ব কোন ঘৰ। একদম আমাৰ কিনাৰৰ ঘৰ, এই আমাৰ ঘৰৰ আৰু সেইটো তাহাঁতৰ ঘৰ। এইপিনে বাৰীয়েদিয়ে যাওঁ, যিহে ৰ'দ ৰাস্তাইদি যাব নোৱাৰোঁ ইমান ৰ'দখনত। এইপিনে বাৰীয়েদিয়ে আহিছোঁ, অলপমান ছাঁ আছে, গছ গছনিবোৰ আছে যে। আৰু এতিয়া আহি পাই গ'লোহি। এই অকণমানজনী স্কাৰ্ট টপ যে পিন্ধি আছে, তাই বাৰ্থডে। আৰু এতিয়া বাৰ্থডে কেক কাটিবৰ টাইম হ'ব আৰু অলপ পাছতে। এতিয়া পূৰা ডেক'ৰেশ্যন চলি আছে। আৰু এয়া দেখিছে আপোনালোকে, কেক কাটিবলৈ আমাৰ পোৱালি সাজু। একদম ইমান মৰম লাগিছে আজি তাইক, একদম নহয়নে? চাওকচোন, ইমানেই মৰম লাগিছে। একদম স্কাৰ্ট টপযোৰত ইমানেই ধুনীয়া লাগিছে নহয় তাইক। আৰু একদম পূৰা ফূৰ্তি কেক কাটিবৰ টাইমত। এয়া লগতে আমাৰ বেটিও একদম পূৰা কেকৰ ওচৰত ৰখি আছে। আৰু ভনীয়েকক তাই বহুতেই ভাল পায়। একদম ৰাতিপুৱাৰ পৰা উৎপাত, ভণ্টি বাৰ্থডেলৈ যাওঁ, ভণ্টি বাৰ্থডেলৈ যাওঁ, পঢ়িব চঢ়িব একেবাৰে মন নাই। এতিয়া পঢ়াই মেলি বাৰু ইয়ালৈ আহিলোঁ, এতিয়া কেক কাটি লয় আৰু। এয়া দেখিছে আপোনালোকে, একদম কেক কটা আৰম্ভ হৈ গৈছে। একদম পূৰা ফূৰ্তি তাহাঁতৰ পোৱালিখনৰ। এনেকৈয়ে হাঁহি ধেমালি কৰি থাকে আৰু অকণমানি ল'ৰা ছোৱালী ইমানেই ভাল পায়। আৰু ইহঁতি কেকৰ প্ৰতি পূৰা আকৰ্ষণ, কেক খাই বহুতেই ভাল পায় পোৱালিবোৰে একদম। আৰু এইপিনে দেখিছে সকলোৱে একদম ফটো মৰাত, ভিডিঅ' কৰাত ব্যস্ত। লগতে ময়ো অকণমান ধৰি ৰাখিলোঁ ফটো ভিডিঅ'। অথনি বাৰ্থডেৰ পৰা আহি অলপ টাইম জীয়াই ল'লোঁ, বেটিকো অকণমান শুৱালোঁ। তেতিয়াহে ৰাতি পঢ়িব পাৰিব তাই অলপ টাইমৰ বাবে। আৰু এতিয়া আবেলিয়ে হ'ল, আবেলি উঠি গা পা ধুই, যিহেতু কাইলৈ বেটি পৰীক্ষা আছে, সেইবাবে পায়স অকণমান দিম বুলি ভাবিছোঁ। এতিয়া গাও ধুই আহিলোঁ, এতিয়া মই পায়সকণ বনাওঁগৈ আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু এয়া দেখিছে আপোনালোকে, মই পায়স বনাই আছোঁ। বেটিয়ে ভিডিঅ'টো অকণমান কৰি দিছে। আৰু এতিয়া পায়স হৈ যোৱাৰ পিছত সৰু সৰু ল'ৰা ছোৱালীকেইটাকো মাতি পায়সকণ দি লওঁ। আৰু ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আজি, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু আগলৈও মোৰ ভিডিঅ'বোৰ চাব, মৰম চেনেহ দিব। ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই বাই।